সো হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু মই আজি বহুত হেপী, কাৰণ মই আজি প্ৰথমবাৰৰ বাবে গৈ আছোঁ কলিকতা, ফুৰিবলৈ গৈ আছোঁ। আৰু আপোনালোককো অকণমান ভিডিঅ'টোৰ যোগেৰে দেখুৱাম বুলি ভাবিলোঁ। আৰু মোৰ লগত কোন কোন যাব ভিডিঅ'টোৰ যোগেৰে আপোনালোকে গম পাব। আৰু আৰম্ভণিৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে, স্কিপ নকৰাকৈ। আৰু যদি ভাল পায় প্লিজ কমেণ্ট কৰি জনাব। আৰু বলক এতিয়া আপোনালোকক কলিকতা যোৱাৰ আগতে অকণমান জাৰ্ণিটো দেখুৱাওঁ। মানুহবোৰ ৰেডি হৈ গ'ল যাবলৈ এতিয়া। এয়া আছে মোৰ ডাঙৰ বা, এইজনী সৰু বা, এজনী মাজু বা, আৰু আমাৰ এয়া বৰ্তা, আগফালে বৰ্তা বহি আছে। আৰু ভিনদেউ আহিবলৈ বাকী আছে। এতিয়া আমি ৰৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই ৰাস্তাটো হৈছে আমাৰ এয়াৰপৰ্টলৈ যোৱা হলংগী এয়াৰপৰ্টৰ ৰাস্তাটো হয়। আৰু এতিয়া আমি ইতিমধ্যে দনেপল্লী এয়াৰপৰ্ট পাই গ'লোহি। নতুনকৈ বনাইছে এয়াৰপৰ্টটো, বেছি ডাঙৰ নহয়, সৰু হয়। আৰু এতিয়া আমি আহি পালোহি। চব আহিলে অ দাবা ৰেডি? চুমা ৰেডি না যাবলৈ? এতিয়া আমি চব বহি আছোঁ পুৰা। আমাৰ বায়ে ফটো মাৰি আছে। মই মাইনা, মাইনা কি হ'ল? মাইনা আমি এতিয়া লাইনত ৰৈ আছোঁ পুৰা। পাই গ'লোহি এতিয়া আমি কলকাতা। এতিয়া আমি আহি পাই গ'লোহি কলিকতা। আৰু আমাক গৈছোঁ দিয়া। এতিয়া আমি আছোঁ কলকাতা এয়াৰপৰ্টত। আৰু ইমান ডাঙৰ কলকাতা এয়াৰপৰ্টটোৱে চব। চুমা ক'ত গ'ল? হা? চ' বন্ধু বান্ধৱীসকল, এতিয়া আমি ৰুমলৈ গৈ আছোঁ। আমি ৰুম বুক কৰি থৈছিলোঁ, তাত গৈ আছোঁ এতিয়া। বড় বাজাৰ বুলি কৈছিলোঁ নাইতো। ত' গাইজ, আমি ৰুম আহি পালোঁ আৰু ভাত চাত খালোঁ। আৰু এতিয়া শুবলৈ লৈছোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।